লংকাত সত্যৰঞ্জন বৰাৰ সমৰ্থক আৰু মহিলাৰ দ্বাৰা চহৰখনৰ মূল পথ অৱৰোধ। সত্যৰঞ্জন বৰাক আক্ৰমণ কৰা সকলো দোষীক কৰায়ত্ব কৰাৰ দাবীত উত্তাল প্ৰতিবাদ। অৱৰোধকাৰী সমৰ্থকসকলৰ হোজাই আৰক্ষী অধীক্ষক মুৰ্দাবাদ ধ্বনি। আৰক্ষীস্থলীত লংকাৰ চক্ৰ বিষয়াৰ লগতে লংকাৰ আৰক্ষী বিষয়াগৰাকী উপস্থিত হৈ শান্ত কৰে। নহয় কাৰণ এই যি ধৰণৰ অত্যাচাৰ আমাৰ ওপৰত হৈছে গোটেই অত্যাচাৰটো তেওঁলোকে ভাবিছে তেওঁলোক প্ৰত্যেকগৰাকীৰ ওপৰত এইটো আঘাত বুলি ভাবিছে, আক্ৰমণ বুলি ভাবিছে, সমগ্ৰ হিন্দু সমাজৰ ওপৰত আক্ৰমণ বুলি ভাবিছে। আৰক্ষীয়ে যদিও দুজনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে, তেওঁলোকে বাকীসকলকো গ্ৰেপ্তাৰ কৰাটো বিচাৰিছে আৰু আৰক্ষীয়ে কৈছে যে তেওঁলোকক সোধপোছ কৰি পেলাই যিখিনি হয় এজপাৰ লগ কৰিব আৰু আমাৰ সকলোৱে এইটো দাবী যে সকলোকে ধৰি আনক, সকলোকে আনক, যেতিয়ালৈকে কোনো নাহে তেতিয়ালৈকে কোনো কাকো ইয়াত বেলেগ ধৰণৰ কোনো একো হ'ব নোৱাৰিব। আৰু আৰক্ষী অধীক্ষকগৰাকীয়ে যি ধৰণৰ অপদামী আচৰণ কৰিছে আৰক্ষী অধীক্ষকগৰাকীৰ ওপৰত কি বিহিত ব্যৱস্থা লয় সেইটো আইনে নিশ্চিত, সেইটো আইনে। হোজাইৰ পৰা কমল বেজবৰুৱাৰ ৰিপৰ্ট NDA 24/7।